মহালয়া বন্ধুসকল, আজি যিহেতু মহালয়া সেইবাবে পেহী আৰু মই ঘৰত পিছফালে গৈ ৰাতিপুৱাতে মাটি লৈ আহিলোঁ বাৰিন্দাখন মুচিম বুলি। যিদিনাই বাৰিন্দাখন মুচোঁ সেইদিনাই বৰষুণ দিয়ে, সেইবাবে বাৰিন্দাখন মানে এনেকুৱা চেওলা পৰি গৈছে। কিমাননো আৰু ডেইলি মুচি থাকিম, আৰু ৰ'দো নিদিয়ে। পিছে আজিও বৰষুণ পৰি আছে, তথাপিও মুচিম বুলি ভাবি মাটিটো আনিলোঁ। ৰাতি বাচনখিনি মাজি এয়া পাকঘৰত আহি গ'লোঁ, গেছটো মুচি লওঁ। মানে আজি পাকঘৰটো অলপমান চাফা কৰিম বুলি ভাবিছিলোঁ, বহুত লেতেৰা হৈ আছে সেইবাবে। আৰু বহুত দিনে চাফা কৰিছিলোঁ। বাকী দুটা ৰুম মই চাফা কৰিছোঁ, বাট পাকঘৰটো চাফা কৰা হোৱা নাছিলে। চ' আজি ভাবিলোঁ সেইখিনিকে চাফা কৰি লওঁ, যিহেতু পৰীক্ষাও নাই আজি। পাকঘৰৰ কামখিনি শেষ কৰি বাহিৰত আহি গ'লোঁ। আৰু আগৰ কথাবিলাক ভাবিলে আচৰিত লাগে নহয়নে? বোৱাৰী হ'লে মানে এটা ঘৰত যিমান যি কাম আছে, যেনেকুৱাই হওক কৰিব ইচ্ছা নগ'লেও, এলাহ লাগিলেও কৰিবই লাগিব। আগতে বায়ে পকা ঘৰ মুচিব ক'লেও খং উঠিছিল, এতিয়া চাওকচোন মাটিৰ ঘৰটোও মুচিব লগা হৈছে। সেইখিনি কাম শেষ কৰি আহি গ'লোঁ কাপোৰ ধুব। কাপোৰো এগাল আছে, মানে 1 গামলামান আছে। আৰু সিহঁতে ল'ৰা হয়, চ' দুটাই মানে কাপোৰ পিন্ধিছে আৰু তেনেকেই থৈ দিছে। বাহি কাপোৰখিনি মোকে ধুব লগা হৈছে। আগতে যেতিয়া ছোৱালী আছিলোঁ, নিজৰ কলেজৰ ইউনিফৰ্মখিনি জাষ্ট ধুইছিলোঁ আৰু বাকী একো কাপোৰ ধোৱা নাছিলোঁ। বাট এতিয়া 1 গামলাকে কাপোৰ ধুব লগা হৈছে। সিহঁতে মানে কাপোৰ পিন্ধে আৰু এনেকৈ থৈ যায়। আজি যোনটো কাপোৰ পিন্ধিছে সেইটো কাপোৰ আৰু কালি নিপিন্ধিব, মানে তেনেকৈ থৈ যাব। আৰু ল'ৰা মানুহ হয়, গাৰ ঘামো ওলাই, বহুত গোন্ধায়ো। পূজালৈও বেছি দিন নাই, মাত্ৰ এসপ্তাহ আছে। মানে পূজা কৰোঁতে ওচৰ চাপি আহিলে আৰু আপোনালোকে কাপোৰ কিনিলে নে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, বহুত ভাল লাগিব। তাৰপিছত গা পা ধুই আহি বিস্কুট আৰু মুড়ি খাই লৈছোঁ। পেহী কয় গা পা ধুই খালী মুখে থাকিব নালাগে বুলি। চ' আজিৰ ভিডিঅ'টো ইমানে, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু দুৰ্গা পূজাৰ মই কি কাপোৰ ল'লোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।